নকৰবা দে লেডিজ লেডাৰ্ছ বুলি কথা নাই লৈ যাম হ'ব দে তাৰ বেছিকৈ খাবলৈ ধৰ নাখাওঁ Hey guys, welcome back to my YouTube channel Driving Guru. তো আজি আমাৰ ভিডিঅ' হৈছে আমাৰ দেউলালৰ সভা তো সভাক এটা ব্লগ বনাইছোঁ তো সকলোৱে চাব বুলি আশা কৰিলোঁ সকলোৱে চাব গোটেই ভালকৈ চাব আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আজি আমাৰ গণদিনাখন চাওক এইবিলাক ফলকবিলাকত মানে চাকি জ্বলাই নিজৰ নিজৰ ঘৰৰ মানুহবিলাকে এইটো বনাই আছে এইটো হোৱা নাই এতিয়ালৈকে মানে বাইক চাইক ঘূৰাব চাগে ভিতৰে মজা লাগব দে চাই তোৰ সফলা হ'ব ন ভাল হ'ব বঢ়িয়া হ'বা এই একেলগে দোকান একেলগে কালি দোকান দিব তো মানে আজি গণৰ দিনাখন আমাৰ সকলো চুপাৰ পৰা পাৰাৰ পৰা মানে পাৰা মন্দিৰবিলাকৰ পৰা মূৰ্তিবিলাক আনি আমাৰ মেইন মন্দিৰ স্থাপন কৰে ইয়াত আৰু বোমা চোমা মাৰি মানে অলপ সভা উদযাপন কৰা হয় চাওক আমাৰ মাহঁতে চাহ বিলাই আছে চাহ দি আছে ইয়াতে মানে আমাৰ যিমানখিনি মানুহ আহিছে মানে চবকে চাহ তাহ খোৱাৰ ব্যৱস্থা কৰিছে চাহ তাহ খুৱাই আছে আমাৰ মহিলাখিনিয়ে মানে কিছুমান মহিলাক আমাৰ ধৰি দিছে চাহ তাহ দিব দিছে মানে তো ইয়াতে দি আছে চাহ এনেকৈ বাহিৰৰ মানুহ কিছুমান আহিছে সিহঁতকো দিছে একষষ্ঠি সংখ্যক মহাপ্ৰভু শ্ৰী শ্ৰী কানাই বলাই বাৰ্ষিক সভা মহোৎসৱ এই অঞ্চলৰ ৰাইজৰ অভিভাৱকত্ব এতিয়া আমাৰ আতচবাজি প্ৰচেছ আৰম্ভ মানে চাওক এতিয়া বোমা চমা মাৰিব ইয়াতে চাৰিওফালে বহুত মানুহ গৈছে মানুহ বহুতেই আছে আহক এতিয়া আমি বোমা মাৰা চাম আজি আমাৰ স্থানীয় শিল্পীৰ ডেন্স প্ৰতিযোগিতা পাতিছে তো ডেন্স প্ৰতিযোগিতা হৈ আছে এতিয়া ইয়াতে নাচি আছে আজি আমাৰ ছেকেণ্ড দিন আজি ইয়াতে আজি হোম আজি সকলো মানুহবিলাক আহি পিনে ইয়াত প্ৰসাদ লৈ আহি পিনে ইয়াত সেৱা চেৱা কৰে চাকি তাকি জ্বলাই ধূপ জ্বলাই এইবিলাক আমাৰ আৰ্মি ইয়াতে আৰ্মি এইবিলাক চব পিষ্টলে ঘূৰিছে পিষ্টলটো দিছোঁ নে তোমাৰ ইয়াত হোমৰ ফটা দিব হোম যোগ্য হোৱাৰ পিছত ফটা দিব ইয়াতে ফটা দিবলৈ ল'বলৈ মানুহে ৰখি আছে প্ৰসাদ দিব প্ৰসাদ ল'বলৈ মানুহ ৰখি আছে ইয়াতে
দংকন এই বঢ়িয়া দেখি মানে ভিউটো ভাল দেখি আৰু এসা বেলা কিন্তু কোনো নকৰবা দে লেডিজ লেডাৰ্স বুলি কথা নাই লৈ যাম তো বুট লোৱাৰ কাৰণে মানে আমাৰ ইয়াত মানুহবিলাকৰ হাহাকাৰ চব বুট লোৱাৰ আগুৱাই আহিছে মানুহবিলাক বহুত ভিৰ হৈ গৈছে দেখিছে আপোনালোকে তো ইয়াতে চব ফুচকা খোৱাত ব্যস্ত মানুহবিলাক ফুচকাৰে কাজিয়া লাগিছে কাজিয়া দে মুখখন ডাল মুখখন দে তো এইখানে খেলা চাওক আপোনালোকে মানে 3টা বল দিব 10 টকাত যদি 3টা বলেৰে যদি মাৰি আমি গ্লাছ কেইটা পেলাই দিব পাৰোঁ তেনেহ'লে 30 টকা দিব আৰু যদি 50 টকা দি 3টা বল লওঁ তেতিয়াহ'লে হাঁহ এটা দিব হাঁহ মাতা হাঁহ খাবৰ কাৰণে মজা হ'ব তো আমি একবাৰ হাঁহ দিব ট্ৰাই কৰোঁ আৰু ইয়াত ঢুলীয়া বুলি কয় মানে ইহঁতে বহুত কমেডি কৰিব পাৰে গানো গাব পাৰে মানে বহুত মানে অভিনয় কৰিব পাৰে ইহঁতে বহুত মানুহ হহুৱাই বহুত তো হয়তো বহুতে নাজানে আজিকালি দিনত কিন্তু এইটো চাই বহুত ভাল লাগে মাত নাই চকু লালো নাই কালি কাজিয়া হৈছিল হোটেলৰ ভিতৰত কাজিয়া হোটেলৰ ভিতৰত ৰাতি 8টা বজাত কাজিয়াটো নহয় ন হোটেল কৰ্মচাৰী কৰ্মচাৰী মানে আহি কৈছে আৰু হোটেলত তোমাৰ ডেস্ক ডাইনিং ভাঙছে চেয়াৰ ভাঙছে অত্যাচাৰ পিছত নেকি নাটা শেষ পিছত 8টা বজাত অত্যাচাৰ হৈছে অত্যাচাৰ হওঁতে মানে শুনি যোৱা অত্যাচাৰ হৈছে ন কি বস্তু কোনটো দোকানত কাষ্টমাৰ কম দিওঁ কাষ্টমাৰ কম মানে এতিয়া কাষ্টমাৰ আহি আছে এতিয়া সভাতে মানুহ কম দোকানত মানুহ কম মানুহ হৈছে কিন্তু আৰু মানুহ হ'ব সেয়েতো মানুহ সভাত উলিয়াই আমাৰ মানুহ হ'ব দোকানত ঘৰৰ পৰা আজি আৰু ঘৰৰ পৰা হোটেলত খাম বুলিতো নাহে সভা চাই খাম বুলিহে আহে সভা চাই ভাগাৰ লাগিলে খাব মানুহ হ'ব লাগিব সভা তাৰে পিছত আমাক খাব আহিব আৰু লাষ্টত যে গায়ক আছে গায়কৰ দিশু আছে আমাৰ দিশুৰ আপোনাৰ হাঁহৰ মাংস গাহৰি গাহৰি হ'ব আজি গাহৰি হাঁহৰ মাংস ৰুটি আছে ৰোল পইচা নাই এনে ভিডিঅ' লাভ নাই মানুহ খাই দিছে মানুহ বহিবা দিয়ে মানুহ এনে ভিডিঅ' লাভ নাই নাই দে আমাৰ সৰু খেলা আমাৰ কথা দিব নাই আছে বোলে দে
সকলোৱে লওঁ দিবা ফটো উলিয়াইছোঁ ফটো নহয় মানুহৰ জিলাপি দিয়ে খান আমি খাইছোঁ দৌলা আহিলে আলু ভাজা খাই কি ওচৰতে নহ'লে খাব পাবি তো আমাৰ ইয়াত নাটক চলি আছে মানে প্ৰত্যেক দিনা এখন এখন বেলেগ বেলেগ নাটক আছে 3 দিন নাটক আছে মানে আজি ফাৰ্ষ্ট নাটক চলি আছে এইখন মই অলপ চাব আহিলোঁ মানে যে দেখাব পাৰোঁ তোমাক চাব আহিলোঁ তুমি কিন্তু সঁচাই ধুনীয়া দেই আপুনি বুলি নকবাচোন আমি ড্ৰাইভাৰ হেণ্ডিমেনবোৰক আপুনি বুলি নকয় নহয় তুমি বুলি কবা ঠিক আছে তুমি বুলিয়ে ক'ব তুমি কিন্তু সঁচাই মাথা মুণ্ডা একোৱেই বুজি নাপাওঁ তথাপি মই বুজি নাপাওঁ সামাজিক ন্যায় ৰহস্য পৰিকল্পনা ৰচিব কলম কৰিবা আৰু গুৰু নাথ ভিডিঅ'ত ভাল বস্তু উঠা নাই ভিডিঅ'ত ভাল বস্তু উঠা নাই আমাৰ মাজত এতিয়া ধন্যবাদ বহুত বহুত ধন্যবাদ আপোনালোক সকলোকে
শুভৰাত্ৰি আকৌ লগ পাম লাভ ইউ অল এণ্ড থেংক ইউ চিনি হৈছে না নাই হা বিকুদা স্পেচিয়েল মোৰ হাই হয় দাদা কি খাবি আমলেট আমলেট বৌ কি খাবা মই ৰোল খাম ৰোল আজি মেইন কথা কি খাবি লাষ্ট ভিডিঅ' ভাই মই যি কওঁ তাকে খাম যি হয় দেখা তুই কি খাবি তুই কি খাবি এই মই চিকেন চাওমিন চিয়াৰই গ'লে এই চিকেন চাওমিন ই কৰিব পাৰে সেইটো কথা নাই চিকেন চাওমিন তুই কি খাবি চিকেন চাওমিন তুই যিটা ৰাখে হ'ব ডেন্স পুৰা বস্তু ভাই ফালি দিছো মালিক বস্তু বাদ দিয়া দোকানৰ ইনকাম কৰি চেল কেনে চেল 13 লাখ বেচিছো 13 লাখ 5 লাখ আমি তে যাওঁ আৰু 13 লাখ কমেডি এষ্টি কি হৈছে জানা না সম্পক যিখান দোকানত থাকে তাক চেল নাই থেংক ইউ ফৰ ৱাচিং ভিডিঅ'টো সকলোৱে চালে আৰু চাই কেনেকুৱা পাইছে কমেণ্টত জনাব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেতিয়া আমি নেক্সট ভিডিঅ'বিলাক দি ভাল পাম মানে ভাল লাগিব দি পিনে তো আজিলৈ ভিডিঅ' ইমানেই